মাজনী মেঘে মাৰে গাজনি চলাবই লাগিব লোকৰে ঘৰে খনি উঠিবই লাগিব কুকুৰা ডাকতে লবগৈ লাগিব বাহনীটো হাততে শাহু আইৰে তিতামাত তাতে আছে আশীৰ্বাদ হাৰিবই লাগিব পদূলিৰে দীঘল বাট হাৰিবই লাগিব পদূলিৰে দীঘল বাট। গানটো মোৰ খুব প্ৰিয়, মই গাই থাকোঁ প্ৰায়, আৰু যি ওলায় আৰু তাকে গাই থাকোঁ। কিন্তু মানে সেই গানটো মানে বিশেষকৈ আগতে খুব শুনো, মানুহজনীয়ে খুব শুনোৱাই। মানে আমি যিটো সময়ত মানে বিয়া হৈছিলোঁ সেইটো সময়ত প্ৰায় সেইবোৰেই চলি আছিল। সঁচাকৈ ৰাতিপুৱা আমি 4-5টাত উঠিব লাগিছিল, আৰু বাঁহী ঘৰ বাঁহী চোতাল গা ধোৱাতকৈ আগতে মানে গোহালি গোবৰ পেলাব লগা হৈছিল, কুকুৰা হাঁহ মেলিব লগা হৈছিল। দেউতাহঁতে খেতিলৈ যায়, পথাৰ আছিলে আমাৰ, যিহেতু পথাৰলৈ যায় ৰোৱা মানে এনেকুৱা শাওণ মাহত গ'লেতো ৰাতিপুৱা সোনকালে উঠিব লাগে, আৰু আঘোণতো যেতিয়া মানে পথাৰ ধান কাটে তেতিয়াও মানে সেই মাহটোতো ক'বলেই নাই বাৰু। আৰু এজনী ছোৱালীয়ে সেই সময়ত কি জানে বা এজনী বোৱাৰীয়ে কি কৰিব লাগে সেইখিনি বেছিকৈ গুৰুত্ব দিছিলে। এজনী বোৱাৰীয়ে কৰিব লাগিছিলে সেইটো সময়তেই, আমি যেতিয়া বোৱাৰী হৈ আহিছিলোঁ, বোৱাৰী হ'লে এইখিনি কৰিবই লাগিব বুলি তেনেকুৱা কথা আছিলে বাৰু। সেই সময়ত বোৱাৰীজনীয়ে ঘৰখনৰ বাঁহী চোতাল, বাঁহী ঘৰ, বাঁহী পানী, আৰু মানে শহু দেউতাৰ যেতিয়া ৰাতিপুৱা শুই উঠে তেতিয়া মুখ ধুবৰ কাৰণে পানী এঘটি, আৰু মানে মুখ ধোৱাৰ লগে লগে চাহ পানী এবাতি মানে শহু দেউতাক দিব লগা হয় আগতে। প্ৰায় মানে সেইবোৰ বেয়া কথা নহয় বাৰু, ভালেই আছিলে। তাৰপিছত মানে গোটেই পৰিয়ালটোক চাব লগা হৈছিলে এজনী বোৱাৰীয়ে। ৰাতিপুৱা শুই উঠাৰ পিছত মানে চবৰে বিচনা তুলিব লগা হৈছিলে, চবকে মানে ৰাতি শুওঁতে বিচনা পাৰি শুৱাব লাগে। তাৰপিছত মানে তাতে শুলে যিজনীয়ে মানে কাজি থাকে বুলি ক'ব লাগিব, সেইজনীকহে ভাল বোৱাৰী হিচাপে গণ্য কৰিছিলে। যিয়ে নহওক লাগিলে তাৰ গিৰিয়েকে মানে ভাল চাকৰি কৰক বা ব্যৱসায় কৰক বা হাজিৰাই কৰক, কোনো কথা নাই, ধনী দুখীয়া সমান আছিলে। আজিৰ যুগত ইমানেই পৰিৱৰ্তন হ'ল, এজনী বোৱাৰী আজিকালি মানে বোৱাৰীজনীক প্ৰায় আজিকালি একো কৈ নাথাকে আমাৰ নিচিনা। বাঁহী চোতাল বাঁহী ঘৰ কি চিনিয়ে নাপাব প্ৰায়। কাপোৰ কানি বোৱাটো দূৰৰে কথা, সম্পূৰ্ণ বেলেগ হৈ গ'ল সঁচাকৈ। আজি ৰাজীৱ কলীয়া ককাইদেৱে যি গান লিখি থৈ গৈছিলে সেই গানখিনি প্ৰায় সঁচাকৈ লিখি থৈ গৈছিলে। আমাৰ অসমীয়া যিবোৰ আছিলে চব বিকৃত হৈ গ'ল, কাপোৰ কানি ব'বলৈ এৰিলে, বোৱাৰীবোৰে যি টি পিন্ধিবলৈ ল'লে, প্ৰায় মানে আজিকালি সেইবোৰ হেৰাই থাকিলে, তাত হেৰাই থাকিলে। আমাৰ দিনবোৰ সঁচাকৈ বেলেগ আছিলে, আৰু আজিৰ দিনবোৰ চাওকচোন কেনেকুৱা, ইমান পৰিৱৰ্তন। যিসকলে 10 বছৰ আগত বোৱাৰী হৈছিলে তেওঁলোকে প্ৰত্যেকজনী বোৱাৰীয়ে কিন্তু এইবোৰ কৰিবই লগা হৈছিলে দেই। আৰু কোনে কোনে বাৰু এইবোৰ কৰিব লগা হৈছিলে কমেণ্টত লিখিবচোন আপোনালোকে। আৰু তাকে আৰু কেতিয়াবা এনেকৈ ভুনভুনাই থাকোঁ ভাত বনাওঁতে, আৰু আপোনালোকলৈ যিষাৰ কথা মানে মনলৈ আহি আছিলে সেইষাৰ কথা আগবঢ়ালোঁ। কেনেকুৱা পালে জনাব, হয়তো মই ভুলো ক'ব পাৰোঁ, আপোনালোকে ভুল নুবুজিব। যিখিনি আমাৰ মানে জীৱনত হৈ গ'ল সেইখিনিহে কৈছোঁ। প্ৰায় আজি মোৰ মানে 14 বছৰ চলি আছে বিয়া হোৱা। খুব কম বয়সতে বিয়া হৈছিলোঁ, আৰু গোটেইখিনি মানে চম্ভালিব লগা হৈছিলে। বোৱাৰী অকলে আছিলোঁ তেতিয়া, পিছতহে বিয়া পাতিছে বজনা দেউৰে। বহুত দিনৰ পিছত 5 বছৰতো মই অকলে থাকিলোঁ, তাৰপিছতহে বিয়া পাতিছোঁ। মই বুলি কথা নাই বাৰু, বেলেগ বোৱাৰীবোৰকো মানে সেই দিনৰ কথা মই সোঁৱৰাই দিছোঁ।